নমস্কাৰ, মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটি ৰচনা কৰিছে শ্ৰদ্ধাৰ জিতেন ভূঞাদেৱে। কবিতাটিৰ শিৰোনাম প্ৰাগজ্যোতিকা। কেতিয়াবা মনত পৰে প্ৰাগজ্যোতিকা, ভৰলো মুখৰ মিঠা হাবিলিৰ কথা। তোমাৰ কেশবিন্যাসৰ আৰে আৰে দূৰৈৰ পাহাৰৰ লুকা ভাকু খেলা। ৰিফ ৰিফ মলয়াত নাচি থকা তোমাৰ অলকাৰ আলফুল বৰফ, শৰালী উৰা হাঁহিত লুইতৰ সঁহাৰি। মনত আছেনে প্ৰাগজ্যোতিকা? উমানন্দত বুকুৰ আচল টানি আঁঠুলোৱা তোমাৰ অলকাবৃত্ত অধৰেদি নিগৰি অহা দেৱী বন্দনা। মনত আছেনে প্ৰাগজ্যোতিকা? সন্ধ্যাচলত তেতিয়া সন্ধিয়া নামিছিল পাহাৰৰ চূড়াত বহি, ধৈৰ্যতীত লীন গৈছিল বশিষ্ঠ। কুলুহ কুলুহ সুৰেৰে বৈ আছিল সন্ধ্যা ললিতা কান্দা। নিয়ন চাকিৰ পোহৰত পদপথত তোমাৰ খোজৰ শব্দৰ সতে মোৰ কলিজাৰ তালমিল আৰু আকাংক্ষিত যান জঁট। প্ৰাণ গংগা বিচাৰি বিচাৰি উন্মনা হোৱা সেই দিনৰ সোঁৱৰণি, তোমাত লীন হ'ব নোৱাৰাৰ বেদনা আজিও কঢ়িয়াই আছো বুকুত। ধূসৰ স্মৃতি সাবুতি আজিও বুকুত বাজি থাকে ৰিণি ৰিণি সন্ধ্যা ললিতা কান্তাৰ সেই কুলু কুলু সুৰত ধ্বনি। ধন্যবাদ।